বৰ্ণালীজ কুজিন এণ্ড কালচাৰ চেনেললৈ স্বাগতম। বাঁহগাজ কঁঠাল গুটিৰে মাছৰ টেঙা বনাওঁ আহক। বাঁহগাজ কঁঠাল গুটিৰ মাছৰ টেঙা বনাবলৈ আমি বাঁহগাজ ল'ম আৰু বাঁহগাজ কিদৰে বছৰ দিন ধৰি বগা কৰি ৰাখিব লাগে বা টেঙা কৰি ভালকৈ ৰাখিব লাগে সেয়া মোৰ আগৰটো ভিডিঅ'ত চালে গম পাব। গতিকে আহক আমি লওঁ বাঁহগাজ কঁঠাল গুটি। আমি কঁঠাল গুটিখিনি সিজাই ল'ম আৰু ল'ম নিমখ সোৱাদ অনুসৰি, হালধি, কেঁচা জলকীয়া, পাঁচফোৰণ নহ'লে সৰিয়হো দিব পাৰে আৰু মাছ জোখ অনুসৰি। মাছখিনিত হালধি নিমখ সানি তৈয়াৰ কৰি ল'ব। মাছখিনি গৰম তেলত ভালকৈ ভাজি ল'ব। মাছ ভজা তেলতে এতিয়া পাঁচফোৰণ নাইবা সৰিয়হ দিয়ক আৰু অলপমান হালধি দিয়ক। কেঁচা জলকীয়াকেইটা ফালি পেলাই দি দিয়ক। এতিয়া গাজ টেঙাখিনি দি দিয়ক। নিমখ অলপ দি ঢাকন মাৰি দিয়ক। এতিয়া সিজোৱা কঁঠাল গুটিকেইটা আমি ইয়াত দি অলপ সময় ভাজিম। কঁঠাল গুটি সিজোৱা পানীখিনি আমি এতিয়া এই গাজ টেঙাখিনিৰ ওপৰত দি দিম আৰু ভালকৈ উতল আহিবলৈ দিম। তৰকাৰীখিনি ভালকৈ উতলিবলৈ ধৰিলে আমি তাত ভাজি থোৱা মাছখিনি দি দিম আৰু অলপ সময় ভালকৈ উতলিবলৈ দিম যাতে মাছখিনি কোমল হৈ পৰে। সুন্দৰ গাজ টেঙাৰ গোন্ধৰে কঁঠাল গুটিৰ মাছৰ টেঙা তৈয়াৰ। ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট কৰিব, লগতে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।